প্ৰকৃতিৰ অনুপম সৃষ্টি জয়পুৰ বৰষাৰণ্য। কি নাই এই অভয়াৰণ্যখনত? বিভিন্ন প্ৰজাতিৰ বনৰীয়া জীৱ জন্তুৰ লগতে চৰাই চিৰিকটি অৰ্কিডৰ বাবে বিখ্যাত এইখন অভয়াৰণ্য। এই অভয়াৰণ্যখনৰ পৰাই তৃষ্ণা নিবাৰণ কৰিবলৈ ওলাই অহা হস্তিকুলৰ এটা জাক বন্দী হৈ ৰ'ল কেমেৰাত। পূবৰ আমাজন হিচাপে খ্যাতি লাভ কৰা এইখন হৈছে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন চিৰসেউজীয়া বনাঞ্চলৰ বাবে 2004 চনৰ 13 জুনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ 111.19 বৰ্গ কিলোমিটাৰ সাঙুৰি দিহিং পাটকাই অভয়াৰণ্য ঘোষণা কৰাৰ পাছত অসমৰ প্ৰথমখন বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। জৈৱ বৈচিত্ৰতাৰে সমৃদ্ধিশালী এই সংৰক্ষিত বনাঞ্চলখনত বৰ্তমানলৈকে হাতী, ঢেকীয়াপতীয়া বাঘকে ধৰি 7টা প্ৰজাতিৰ মেকুৰী, 7টা প্ৰজাতিৰ বান্দৰ, 42 বিধ স্তন্যপায়ী প্ৰাণী, 47 বিধ সৰীসৃপ, 5টা প্ৰজাতিৰ ধনেশ চৰাই, 300তকৈ অধিক বিধৰ চৰাই, 176 বিধ প্ৰজাতিৰ পখিলা, বিভিন্ন প্ৰজাতিৰ সুকাঠী গছলতিকা আৰু 105টা প্ৰজাতিৰ অৰ্কিড পোৱা গৈছে। ইফালে এই মনোমোহা অভয়াৰণ্যখনতে মঙলবাৰে পুৱা দেখা গ'ল এটা হাতীৰ জাক আৰু এই দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত। হস্তিকুলটোৱে প্ৰায়ে পাহাৰীয়া অৰণ্যখনৰ পৰা নিগৰি অহা পানীত মিহলি হৈ থকা খনিজ লৱণৰ সোৱাদ ল'বলৈ আহে নিমখপুং নামেৰে খ্যাত এই বিশেষ ঠাইখনলৈ। বহুত দিনৰ পৰা মানে ফটোগ্ৰাফী কৰিবলৈ আহোঁ, মানে এখন জংঘলৰ লগত জড়িত, তো তাকে আমি আহি মেলি ইয়াত যেতিয়া আমাৰ ফটো কিছুমান ল'ব আহিছোঁ, শ্বট কিছুমান ল'ব আহিছোঁ, তো বহুত দিনৰ পৰা শুনা পাইছোঁ আৰু যে নিমখপুঙত হাতীয়ে আহে, মানে হাতী জাকটো আহে ইয়াত পানী খাবলৈ, নিমখ পানী বুলি কয় ইয়াত, ঠাইটোৰ কাৰণে নিমখপুং। তো তাকে আজি আমি লাইভ মানে দেখা পাইছোঁ, হাতী 15-20টামান হাতী আছিলে। তো এইটো এটা মানে বহুত মানে আমাৰ কাৰণে বহুত এটা সুন্দৰ অনুভৱ, এইটো যোনটো আমি মানে আজি হয়তো সেইখিনি টকা পইচা দিলেও এইটো মানে এক্সপিৰিয়েঞ্চ আমি পোৱা নাযাব মানে। গজৰাজৰ এই জাকটোৰ সহাৱস্থান দেখি এতিয়া আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দিহিং পাটকাইৰ সৌন্দৰ্য উপভোগ কৰিব অহা প্ৰকৃতিপ্ৰেমীসকল।